ভিডিঅ' কৰি আছে এইটো ঢেকীয়াটো নাখায় এইটো বি ঢেকীয়া বুলি কয় নমস্কাৰ বন্ধুসকল আপোনালোকক প্ৰথমে স্বাগতম জনাইছোঁ আজি আছোঁ আমি পাহাৰত মোৰ পিছত আছে তিনিজন পাহাৰতে আছোঁ এতিয়া আছোঁ আমি আমাৰ গাঁৱৰে ওচৰতে থকা শিলকুৱাৰী এইখন পাহাৰৰে মাকৰি পাহাৰ মাকৰি না মাকৰা পাহাৰ আমজোঙাৰ আগতে ইয়াতে শিল ফটাইছিল এতিয়া বৰ্তমান অফ হৈছে আমি জন্ম নোহোৱাৰ আগতে ইয়াতে শিল ফটাইছিল বোলে ব্লাষ্টিং বোমা দি বন্ধুসকল ইয়াতে বাৰিষাৰ সময়ত পানী পুৰা চাৰাও কৰি পৰি উঠে ওপৰৰ পৰা আপোনালোকে গাঁও উঠিব আহিব পাৰিব আমি গাঁও উঠিছিলোঁ সৰুতে এতিয়া গাঁও উঠোঁ এইবাৰে বাৰিষা আহিলে পুৰা পানী পৰিব ইয়াতে ওপৰৰ পৰা পানী পৰে শিল ফটা দি আহে এইফালে শিল ফটা আছে শিল ফটাৰ পৰা পানী পৰে আমি এইবাৰে এটি শিল দিয়ে উঠি যাম ওপৰত ঐ ভালকৈ উঠিবি দেই আমি ওপৰত আহিলোঁ আহি আছোঁ এতিয়া এটা হাত দি ধৰি আহি আছোঁ আৰু এটা হাত দি কেমেৰা লৈ আহিছোঁ মোবাইল পুৰিলে ইয়াৰ পৰা চেচ খুদুৰা হৈ যাম পুৰা ওপৰত ভালকৈ আহি আছে আমাৰ তলত ৰস দি থৈ দিছোঁ তোমাৰ ভাইটি উঠি আহিল তোমাৰ কি নাম ৰাজকুমাৰ ৰাভা এইবোলে এইটো কাই আছিল পৰলভ ৰাভা আমি ওপৰত আহিলোঁ আমি পুৰা শিলেৰে উঠি আহিলোঁ বোলে বাথু আছে আৰু এইফালে পাহাৰে চাৰিওফালে পাহাৰ পুৰা পুখুৰীৰ মাথোনে পাইছোঁ দেই আমি যদি পাহাৰ ট্ৰেইনেৰে যাম এইটো কাকোৱা বা বুলি কয় আমাৰ এৰিয়াত এনেকৈ কাকোৱা বাই কয় আমাৰ এইখিনি ঠাইত আপোনালোকৰ ঠাইত বা কি কয় এদি বান্দৰবিলাকে অহা যোৱা কৰে আমি পুৰা পাহাৰ ওপৰত অলকচু ওলাইছে অলকচু এতিয়া ওপৰত যাই আছোঁ তলৰ পৰা ওপৰত ইয়াতে কি কি আছে আমি চাং আজি একে ভালকৈ ফুৰিম আজি পুৰা আপোনালোকে ভিডিঅ'টো সেইকালকে চাব আমি অলপ এতিয়া সমান ঠাই পালোঁ ওপৰত আহি পালোঁ যদি ৰাস্তা আছে ৰাস্তাত যাই থাকিম আমি সৰু সুৰা ৰাস্তা এনে পাহাৰত অহা ৰাস্তা যাই আছোঁ আমি পাহাৰৰ ওপৰত আমি আহিছোঁ এয়া আপোনালোকে আগত দেখিছে দুটাত গছ এই গছৰ মাজেদি ৰাস্তা এই বক্ত পাহাৰ থাকিবহি এতিয়া গাছ ঠাণ্ডা কি মজা যিহেতুকে ভাল হৈছে বোলে আছে আমাৰ পাছত তিনিজন গৰু আহিছে গৰু ঐ গছৰ ওপৰত কপৌ ফুল চাবি দে কপৌ ফুল ইয়াতে আখৰ লিখি থোৱা আছে কিবা চাইনবোৰ্ড উল্টা হৈ আছে দেই হৈছে জাননী ৰংবাথাৰ বনাঞ্চল সুৰক্ষণ এলেকা কোনোলোকে গছ বাঁহৰ গজা আদি কটা নিষেধ তাৰপিছত অন্যথা দণ্ডনীয় 5,001 টকা কৰা হ'ব ইয়াতে গছ বাঁহৰ গজা কাটিব দিয়া নাই ৰাইজৰ এতিয়া ৰাইজে সংৰক্ষণ কৰি থৈছে সেইকাৰণে এইটো চাইনবোৰ্ড দিয়া হৈছে আমি এতিয়া অলপ বাঁহৰ তলত চিৰণি ল'লোঁ ভাগৰ লাগিছে তলৰ পৰা ওপৰলৈ উঠি আহোঁতে এইফালে শাল বাগান আমজোঙা শাল বাগান আছে সুৰক্ষিত হৈ আছে আমাৰ বাগান কি মজা হৈ আছে এতিয়া আপোনালোকক ভালকৈ দিম আহক এতিয়া আমি অলপ ওপৰলৈ যাওঁ বতাহতে গাছবিলাক খেলিছে বন্ধুসকল আমি এতিয়া আছোঁ বৰখুলিৰ ওপৰত
এইফালে নামনিত আছে, এইটো নামনিতে বৰখুলি বুলি কয়। ইয়াতে ৰাভা পৰশুৰাম ৰজাৰ দিনত ইয়াতে যুদ্ধ হৈছিল। আপোনালোকক এইখিনি ঠাইতো অলপ ভালকৈ দেখুৱাবলৈ চেষ্টা কৰিম। খৰাং সময়ত এইবিলাক চুবা দিয়ে, কিছুমানে চুবা দিয়ে পাহাৰবিলাকে, বাট থোৱাবিলাকে জ্বলি গৈছে অলপ, এইবিলাক গোটাই ক'লা ক'লা আঙাৰ হৈ আছে। বাঁহ ককোৱা বাঁহ এইবিলাকৰ পৰাই ডাৱৰ নাল অলপ ভাল হয়। ডাৱৰ নালবিলাক এইবিলাকৰ পৰাই কাটে আমাৰ লোকেল মানুহবিলাকে। এইটো যে দেখিবলৈ পাইছে এইটো বাঁহৰে নাল বুলি কয়। এইটো এইবিলাকৰ বাঁহৰ পৰাই বনোৱা হয়, ভাল হয় আৰু কি ইয়াৰ পৰাই কাকোৱা বাঁহ ভাল আছে। এতিয়া কিবা পকা কান্দি আছে, ভাল লাগে অলপ শুনিলি। বন্ধুসকল এইটো বনৰীয়া আলু হয়। এইটো আপোনালোকে চিনি পায় নাপায় নাজানো, কিন্তু আমি চিনি পাওঁ অলপ। এইটো ইয়াৰে খুন্দি খায়। এইফালে তলত আলু আছে, তলত এইটো মই ওলাই দিলোঁ, শিপাডাল লাগে। এইফালে তলত আলু আছে, যিমানে তলত যায় সিমানে ভাল আলু পায় ইয়াতে। ভাল বহুত তলত খুন্দিব লাগে। বন্ধুসকল এইটো পাহাৰ ওপৰত আমি কিবা গুটি আৰু ফুল নিচিনাই অলপ গুটিৰ এইটো খলতা দেখিবলৈ পাইছোঁ। কি মজা এইটো গুটি, এইটো খাই নেকি? আপোনালোকে যদি এইটো চিনি পায় কমেণ্টত জনাই দিব। মই ইয়াৰ নাম নাজানো, কিন্তু গাঁৱত দেখা পাওঁ, কোৱা শুনা পাওঁ, কিন্তু পাহৰি গ'লোঁ কিবা নাম আছিল। এটা আছে, এইটো হিলি আছে, সেইকাৰণে আমি ভিডিঅ' উঠাই দিলোঁ। ভাঙিছে। এতিয়া পূৰা আমি ওপৰত আছোঁ, বতাহ আহি আছে। সেইটো আপোনালোকে আগত দেখিছে, এইটো আমজঙা শাল বাগান। ভালদৰে দেখাইছোঁ, ইমান চিনি নাপায়, আপোনালোক জুম কৰি দেখুৱাইছোঁ ৰ। এইটো আমজঙা শাল বাগান। আমাৰ সৰু মোবাইলৰ কাৰণে ইমান কিবা কৰিব নোৱাৰে, জুম কৰিব নোৱাৰে, আৰু ভাল নহয় কেমেৰাবিলাক। আমি এইফালে যাওঁ অলপ, পাহাৰে মজা বতাহ আহিছে, ইয়াতে সোমাব মন যায় না। এইটো বান্দৰবিলাকে খাইছে, বান্দৰবিলাকে খাই যায় এইফালে ৰহাবিলাক, চচা মাখা। আৰু এই দি আছে হাগি থোৱা গু, এইটো আৰু বহুত দামীন আছে মেলা। যা এইটো নিশ্চয় বান্দৰবিলাকৰ পায়খানা হ'ব পাৰে না, সেইকাৰণে এতিয়া হাগি থৈছে। এয়া ভাল কৰি চাওক, এইবিলাক ক'লা ক'লা যে দেখিবলৈ পাইছে, এইটো বান্দৰৰ গু হয়, হাগি থৈছে ইয়াতে। আমি ইফালে ওপৰত যাবলৈ খুজিছিলোঁ, কিন্তু অলপ আমি দুপৰৰ সময়ত অহাৰ কাৰণে যাব বেয়া লাগে, আৰু এইফালে আমি নামি যাওঁ বৰখুলি দি। আপোনালোকক বৰখুলিৰ ঠাইখন দেখাবলৈ চেষ্টা কৰিম। তাতে বহুত ডাঙৰ শিল আছে। আহক আমি আৰু ঘুংগুৰ নে কি কয়, গুহা আছে তাতে, এনে অলপ শিলৰ তলত। আহক এতিয়া আমি ইফালে নাযাওঁ, আৰু আমি ইফালে উভতি যাওঁ আৰু ঘৰত। দুপৰৰ হৈছে আৰু ভাত ভোক লাগিব, দুপৰীয়াৰ সময়তো ইফালে আবেলি হ'লে আমাক ভাত ভোক লাগিব, সেইকাৰণে সোনকালে ওলালোঁ, ঘূৰিলোঁ আৰু আমি গুহা পুৰা হলা ঠাই। ইয়াৰ পৰা পিছলি গ'লে একে গুৰ যাব লাগে, শিল ফেলে দিয়া নিচিনা হ'ব। পুৰা হলা ভাল লাগব। তলত পুৰা আহিলোঁ, বাঁহৰ তলত, পুৰা বাঁহত চাওক, পুৰা বাঁহত একে হিতৰাই উল্টি পাল্টি আহিছোঁ। নৰা তাপলে চামাৰা গেল নেকি মোৰ। এইফালে পাছত আমাৰ তিনিটা কি কৰিব আহিল তাহা নাজানো, মই কিন্তু একেবাৰে ওপৰৰ পৰা হিতৰি
উল্টিং পাল্টাং হুই উল্টা পাল্টা হুই আইছুং এইটো নাম ধৰা পিছিলে একে ওপৰৰ পৰা এইবাৰে আমি নামো যাওঁ এতিয়া আমি আস্তে আস্তে নামো যাম একে উল্টি পাল্টি কৰিলে আৰু কিবা ঠেঙা হাত ভাঙি যাব ঐ হাতত চাউলে ঐ ধৰ নামত দিছে বন্ধুসকল ওপৰৰ পৰা সিতৰি আহোঁতে উল্টি পাল্টি আহোঁতে দেখাইছে পুৰা মোৰ হাত কালা হৈ গ'ল কালা আৰু তোমালোকৰ পুৰা কালা কালা এতিয়া আমি নামত ভালকে বেৰাই যাম খোজকাঢ়ি যাম পুৰা হলা ঠাই কাৰণে চেণ্ডেল কৰি লওঁ গেলে একে হাৰ ফাৰে নাথাকো মই চেণ্ডেল খুলি লম দেই এৰা মোৰ চেণ্ডেলটা এইফালে ডাঙৰ ডাঙৰ শিল আছে তাতে গুহা নিচিনা অলপ কিবা আছে আৰু আপোনালোক দেখাবলৈ চেষ্টা কৰিম অলপ ভয় লগা তাতে শিয়াল চিয়ালগিলা থাকে আৰু সাপ চাপ থাকিব পাৰে কিন্তু নাই আৰু মই ক'ব নাজানো আৰু এবাৰ চেণ্ডেলটা পিন্ধি লওঁ আমি নামত আহিলোঁ চেণ্ডেল ঐ চেণ্ডেল পিন্ধি লওক আটা সান দিলে পিছত গুচি যাব কালি পৰহি স্কুল খুলিব ঠেং ভাঙি থাকিলে গুচি যা আহি পালো ইফালে আছে ডাঙৰ ডাঙৰ শিল এয়া চাওক কিবা ভয় লগা গুহা নিচিনা থৈ এইফালে গাৰা আছে বন্ধুসকল ইটো কোনে চাফা কৰি থৈছে নাজানো কোনোবাই চাফা কৰি থৈছে পুৰা চাফা হৈ আছে ইয়াতে বান্দৰবিলাকে আহে নেকি কিবা এইটো গাৰা আছিল ডাঙৰ গাৰা আছে ইয়াতে পুৰা চাফা হৈ আছে কিবা থাকে ইয়াতে নাজানো আমি কি থাকে কিন্তু পুৰা ইয়াতে পুৰা চাফা হৈ আছে চাওক অলপ ভয় লগাই কিবা আছে ইয়াত হয়তো বান্দৰবিলাকে থাকিব পাৰে ইয়াতে বান্দৰবিলাকে আহিব পাৰে পানী পৰিলে এইবিলাকতে থাকে সিহঁতে এইফালে গাৰা আছে ভয় লাগে নাযাওঁ ভয় লাগে মই এইফালে ওপৰত গৈছিলোঁ নামি আহিলোঁ পুৰা চাফাকৈ ভয় লাগে বান্দৰবিলাকে থাকে আমি এতিয়া নামত যাম ঐ চৌ চাং মোক চাপোৰাব দি ঐ দি বোলে গাৰা আছে ৰ ঐ ভাল কৰি দেই গাৰা আছে গাৰা আমি এদিন নাযাওঁ এইফালে গাৰাত পৰিলে আৰু দিগদাৰ হ'ব এইফালে চাওক বন্ধুসকল এইটো যে আপোনালোকে ডাঙৰ গাছ দেখিছে ইয়াতে ভাটৌ বহা লয় ইয়াতে ভাটৌ বহা আছে কেইটামান ওপৰত ভাটৌবিলাক গছত গাৰা খুন্দি খোঙৰত বাহা লয় এইফালে আছে ওপৰত চিনি নাপায় ভাল কৰি দেই ইমান ডাঙৰ গাছ ডাঙৰ গাছ অলপ আমি এতিয়া নামত যাম এদিন নামত আপোনালোকক দেখুৱাব চেষ্টা কৰিম আমি প্ৰায়ে আহি থাকোঁ কাৰণে ভয় নালাগে আমি সৰুৰ পৰা আহি থাকোঁ ইয়াতে
আমি হিলত কারা আছে কারা পুরো কারা হেরাই দি কারা গাতা গাতা আমি কারা বুলি কওঁ লোকেল ভাষাত এফালে কাটা আছে আমি আমি ডাঙৰ গাছ গাছৰ শিপাৰ ওপৰত আমি ইমান ডাঙৰ গছ এইবিলাকতে ভাতৌ বহাল হয় ভাতৌ তিয়া এইবিলাক বহাল হয় আৰু কি আৰু কি কয় এইটো মইনা মইনা চৰাইবিলাকে ইয়াত এইবিলাক গছত বহাল হয় এইটো গছটো অলপ নৰম টাইপৰ আছে নৰম সেইকাৰণে অলপ খুন্দিব ভাল গাছটো খুন্দি সিহঁতে বাঁহ সাজিবলৈ ভাল সেইকাৰণে এইবিলাক গছত লৈ আৰু কি বহুত ডাঙৰ গছটো এইবিলাক শিপা শিপা ইমান ডাঙৰ গছ এইবিলাকতে আগৰ দিনত যুদ্ধ হৈছিল বন্ধুসকল এতিয়া নামতে অলপ দিগদাৰ হয় আমি কি যাব লাগিব এতিয়া হলা আহি পালো আমি একে নামাই আহি পালো আমি এতিয়া নামত আহি পালো এইফালে পুখুৰী আছে নামত আমি আহি পালো পুৰা নামত আহি পালো আমি পাহাৰৰ আমি যোন দি আহিছিলো তাৰ সিফালে পাৰত এইটো বৰফুলি বুলি কয় এইটো বৰফুলি পুখুৰী আছে বন্ধুসকল মোৰ শিল্পী ষ্টিকটো টানাতে ভাঙি গ'ল শেষ আৰু ফিবুকি জাথাল গ'লে থাকিব পাই আজি ঘৰত যাই নে লগাই দিম বন্ধুসকল এইটো হৈছে ফট বগৰী এইটো পাহাৰত থাকে বনৰীয়া বগৰী ফট বগৰী বুলি কওঁ আমি আপোনালোকে কি কয় নাজানো চাওক যদি জানে কমেণ্ট কৰি দিব খাই পাইছেনে আপোনালোকে এইটো পকিলে ভাল লাগে অলপ কিংকাবাৰ হৈছিল সৰুতে খাই পাইছোঁ বালুৱা বালুৱা লাগে অলপ ভাল লাগে বা সেইটো বস্তু আমি চাই আছোঁ মাজে মাজে পাহাৰৰ মাজত ৰাস্তা এইটো হৈছে কেটাৰী ফুল কেটাৰী গছৰ ফুল অসমীয়াত বা কি কয় আমিতো লোকেল ভাষাত কেটাৰী বুলিও কওঁ আপোনালোকে যদি জানে কমেণ্টত জনাই দিব হা ইয়াতে বহুত আছে কেটাৰী ফুল চাৰিওফালে আছে এইফালেও আছে আৰু এইফালে আছে এইটো অলপ বেলেগ ৰং আৰু এইফালে আছে চাওক কি মজা ৰং লগা আমি এতিয়া যাই আছোঁ ঘৰত এইটো পাহাৰৰ মাজত আমি আছোঁ পাহাৰৰ মাজতো নহয় চাৰবাৰীৰ মাজত জংঘলৰ মাজে মাজে এইটো ৰাস্তাটো আমাৰ পাৰুৱা গাঁৱৰ পৰা আমজঙা পাহাৰটোলৈ হৈ যাব পাৰে এইটো ৰাস্তা আছে মোৰ বন্ধুসকলে আগত গ'ল মোক একেলাই এৰি থৈ গ'ল দেই হয় ৰুগ্ৰ ভয় লাগে মোক পেপা বাজা আছে এইটো মই দুটামান কাঢ়ি আনিছোঁ ভাল লাগে কাৰণে বন্ধুসকল এইটো হৈছে আমি সৰুতে খেলোৱা পাতা মৰা গুটি বুলি কওঁ আমি চাওক অলপ পকি গ'ল এতিয়া ভাল নহ'ব আৰু সেইফালে বহুত আছে এনেদৰে গুটিবিলাক এনেকুৱা গুটি এইটো আমি ৰাঙাতিলা বুলি কওঁ এইখিনি ঠাইতে আমি যাইছোঁ ঘৰত পাহাৰৰ ঘৰ বন্ধুসকল এইটো হৈছে ঢেকীয়াবাৰী পুৰা সেউজীয়া সেউজীয়া হৈ আছে ঢেকীয়াবাৰী গোটাই ঢেকীয়া এইটো ঢেকীয়াটো নাখায় এইটো বি ঢেকীয়া বুলি কয় আমাৰ গাঁৱলীয়া লোকে এইটো বা কি পুৰা সেউজীয়া এইফালে চাৰবাৰী মাজতে আছোঁ মই আৰু এইফালে আছে কচু বাগান এইটো কি বা কচু কয় নাজানো এই ইমান মজা মজা সেউজীয়া হৈ আছে গোটেই চাওক
পেপে ৰ মোৰ দাও তাকে দুলাই দিছে আইয়া তো মোৰ হৈছে ককৰা দাও খৰচ দিবিৰা হৈছে নাকি পৰিসমানা এইটো হৈছে কেটাৰী গাছৰ পেপা এই পাপলু ভাই এইফালে ওপৰত আছে আমাৰ গাঁৱৰ লাঙা পূজা হয় ইয়াতে ওপৰত লাঙা মন্দিৰ আছে ওপৰত এইটো আমাৰ লাঙা মন্দিৰৰে লাঙা কমিটিৰে মাটি হয় এইখিনিতে এইটো বন্ধুসকল আজিৰ ভিডিঅ'টো ইয়াতে কৰিবলৈ ওলাইছোঁ আৰু আন এটা ভিডিঅ'ত লগ পাম অহাকালি যাম আমি শান্তিপাৰাত শান্তি কইনা পূজা আছে অহাকালি এইফালে কইনাকুছি পাহাৰত হয় কইনাকুছি পাহাৰত অহাকালি লগ পাম ঠিক আছে বাই এতিয়া আমি ঘৰ যাই আছোঁ সেউজীয়া